নমস্কাৰ, মই স্বপ্নালী। আপোনালোকক মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আহিছোঁ ঢকুৱাখানালৈ আৰু কাম এটাত আহিছিলোঁ। এইফালে এখন হৈছে ঢকুৱাখানা চাৰিআলি আৰু ঘৰ আহি পাওঁতে দেখিলোঁ দেউতা আহিলে আৰু এইফালে বাবা দেউতাহঁতে চাহ খাই আছে আৰু মই এইফালে মাংস অকণমান বনাইছোঁ দেউতা ভাত খাই যাবলৈ বুলি। এইফালে টেষ্ট কৰা মানুহ হৈছে আমাৰ গুডু। মাংসটো টেষ্ট কৰিবলৈ সোৱাদ হৈছে নাই, নিমখ হালধি হৈছে নাই, কিন্তু ডিমটো কি টেষ্ট কৰিবলৈ লৈছে সিহে জানে আৰু ডিমটো বোলে টেষ্ট কৰে। আৰু দেউতা ভাত পানী খাই বৈ এইফালে যাবলৈ ওলালে। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে দেউতাহঁতক মায়ে বাবাই সেৱা কৰা দেখি মানে সিও সেৱা কৰিছে আৰু মোবাইলটো দিবই নাই বিচৰা। বোলে সেৱা কৰিছে কেনেকৈ চাওক আকৌ। মাহেঁতি বিয়ৈ কৃষ্ণ যাওক আৰু কৈছে যে সিও কৈছে বিয়ৈ কৃষ্ণ বোলে চাওক বিয়ৈ কৃষ্ণ। আৰু আজিলৈ আহিছে